কোকৰাঝাৰৰ পৰা আজিলৈকে একো আঁচনিয়ে নাহে আৰু কোকৰাঝাৰৰ টকা ক'ত যায় কোনেও নাজানে এইবাৰ ৰাইজে মনত সিদ্ধান্ত লৈছে যে আমি ট্ৰেক্টৰকো চালো আমি নাঙলকো চালো এইবাৰ আমি পদুমৰ চৰকাৰ কৰিম এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিম শ্ৰদ্ধা ৰাইজে বিজেপিৰ চৰকাৰ কিয় বিচাৰিছে আপোনালোকে যদি চাই 2002 চনৰ পৰা আমাৰ বিটিসি গঠন হল এবাৰ নাঙলৰ চৰকাৰ হল তাৰ পিছত ৰাইজে ট্ৰেক্টৰৰ চৰকাৰ বনালে কিন্তু আমাৰ বিটিসিত সমস্যাবিলাকৰ আজিও সমাধান হোৱা নাই ভোটৰ কাৰণে সকলো আহে আজি যদি আপোনালোকে চাই দেখিব ভোট বিচাৰি আমাৰ মাজত সকলো আহিছে কিন্তু ভোটৰ পিছত আমাৰ লগত কোন থাকিব ভোট হৈ যোৱাৰ পিছত আমাৰ কামবিলাক কোনে কৰিব আৰু ইলেকশ্যনৰ পিছত কোকৰাঝাৰ চৰকাৰৰ পৰা আমি কিবা পাম নে নাপাম যদি আপোনালোকে বিচাৰ কৰে এই যে কোকৰাঝাৰৰ চৰকাৰ এই চৰকাৰখনে কিমান টকা পায় আমি বহুত বিটিসিৰ মানুহে নাজানো যে আমাৰ কোকৰাঝাৰ চৰকাৰক দিছপুৰৰ চৰকাৰে কিমান টকা দিয়ে বছৰি আমি দিছপুৰৰ পৰা কোকৰাঝাৰলৈ বছৰি আমি 1000 কোটি টকা দিওঁ কিমান টকা দিওঁ 1000 কোটি টকা দিওঁ আৰু দিল্লীৰ পৰা কোকৰাঝাৰলৈকে বছৰি 400-500 কোটি টকা আহে তাৰ মানে কিমান টকা 1500 কোটি টকা যোৱা 5 বছৰত কিমান টকা আহিলে 7000-8000 কোটি টকা এতিয়া আপোনালোকে মোক কওক এই 1500 কোটি টকাৰে আমাৰ দুখীয়া মানুহৰ নামত কিবা নহয় কিবা আঁচনি হ'ব লাগিছিল নে নাই আজি কোকৰাঝাৰৰ চৰকাৰে কোনো অৰুণোদয় নাই আজি তেওঁলোকৰ মহিলা উদ্যমিতা নাই তাৰ টকা কোনে দিয়ে দিছপুৰে দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰ নাই আজি কৃষক সন্মান নাই কোকৰাঝাৰৰ পৰা কোনো আঁচনি নাই মই মাজে মাজে চিন্তা কৰোঁ যে 1500 কোটি টকা 1000 কোটি টকা আহে বাচ্চা লৰাক পঢ়িবৰ কাৰণে স্কলাৰশিপ এটাটো দিব পাৰে কোনোবা এটা কবৰস্থানটো বনাই দিব পাৰে কোনোবা এটা নামঘৰটো বনাই দিব পাৰে কোনোবা এটা বাথৌ থানচালিটো বনাব পাৰে কোনোবা এটা কালী মন্দিৰটো বনাব পাৰে সকলো কাম কোনে কৰিব লাগে আমিয়ে কৰিব লাগে মানসলৈকে যোৱা ৰাস্তা বেয়া আমি বনাব লাগে কৰবাত দলং বেয়া আমি কৰিব লাগে ৰাস্তা ঘাট অসমমালা কোনে কৰিব লাগে আমি কৰিব লাগে যদি আমি কৰিব লাগে মানুহৰ বিটিসিৰ পৰা লাভ কি হ'ব বিটিসিয়ে থাকা আৰু নাথাকাৰ মাজত পাৰ্থক্য কি আজি কোকৰাঝাৰত চৰকাৰ এখন আছে যদি পানীৰ টেপটো খুলি নিদি আমি পানী কৰ পৰা খাব পাম তেওঁলোকৰ টেপটো বন্ধ থাকে সবে দিছপুৰক বিচাৰে ৰাইজে সেই কাৰণে এবাৰ বিচাৰিছে যে দিল্লীটো বিজেপি চৰকাৰ দিছপুৰতো বিজেপি চৰকাৰ আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হ'ব লাগে যাতে আমি ৰাইজৰ কাম কাজ কৰিব পাৰো আজি আপোনালোকে চাওক
আমাৰ বিটিচিত দিছপুৰৰ পৰা আমি কোকৰাঝাৰত পঠিয়াওঁ কোকৰাঝাৰৰ পৰা মথনগুৰিলৈকে নাহে হালবাৰীলৈকে নাহে ইয়াতে আমি যিমান আঁচনি লওঁ এই আঁচনিবিলাক আমাৰ দুখীয়া ৰাইজে নাপায় হৰভোগত হয় বৰপেটাত হয় বজালিত হয় নলবাৰীত হয় কিন্তু আমাৰ বিটিচিৰ ৰাইজে পাবলগীয়া অধিকাৰখিনিও নাপায় যোৱাকালি মই দিহিৰাত আছিলোঁ মই দিহিৰাত আমাৰ আইমাতৃসকলক সুধিছিলোঁ যে আপোনালোকে অৰুণোদয় পাইছেনে মইতো আচৰিত হৈ গ'লো যে মিটিঙত নোপোৱা মানুহে সবে হাত উঠালে পোৱা মানুহ মাত্ৰ 20 গৰাকী 25 গৰাকী নোপোৱা মানুহ 4-5 হাজাৰ তাৰ মানে আমিতো সকলোৰে কাৰণে সমানে পঠিয়াইছো যদি বৰপেটাত পাব পাৰে হৰভোগত পাব পাৰে নলবাৰীত পাব পাৰে আজি আমাৰ টিহুত পাব পাৰে আজি আমাৰ ৰঙিয়াত পাব পাৰে আমাৰ বিটিচিৰ মহিলাসকলে কিয় পাব নোৱাৰে বিটিচিৰ মহিলাসকলক কি অৰুণোদয় নালাগে নেকি লাগে নে নালাগে বিটিচিৰ মহিলাসকলৰ কাম প্ৰথমতে দিছপুৰৰ পৰা কোকৰাঝাৰৰ পৰা আহি নাপায়হে নাপায় আপোনালোকে পালে নেকি অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙকচোন বাপৰে এইখিনি নোপোৱাই দাঙিছে নে পোৱাই দাঙিছে নোপোৱা পোৱা কেইজনে হাত দাঙকচোন এতিয়া তো পোৱাটো কোনেও হাত দাঙাই নাই অকল 10-15 গৰাকী 20 গৰাকীয়ে পাইছে আৰু নোপোৱা গোটেইবিলাক ইয়াতে বহি আছে যেতিয়া বেলেগে অৰুণোদয় পায় আপোনালোকে নাপায় আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে লাগে নে নালাগে মই শুনিছো যে আমাৰ বিটিচিত অৰুণোদয় ফৰ্মখন ল'বৰ কাৰণেও বোলে 500-1000 টকা দিব লাগে লাগে নেকি ইয়াতে হাতীৰ পেটত কলগছ নুসুমাই অৰুণোদয় সোমাই আছে হয় না নহয় ইয়াতে হাতীৰ পেটত কলগছ সোমোৱা নাই সব অৰুণোদয় সোমাই আছে হাতীৰ পেটটো ফালি অৰুণোদয় বিলাক ওলাব লাগিব নে নালাগিব আজি বিটিচিৰ চৰকাৰক আমি 3 লাখ মানুহক অৰুণোদয় দিবৰ কাৰণে দায়িত্ব দিছিলোঁ কিমানক দায়িত্ব দিছিলোঁ 3 লাখ মানুহক দিবৰ কাৰণে কিন্তু আজি মই যোৱা 30 দিনত বিটিচিৰ প্ৰত্যেকটা সমষ্টিতে গলো ৰাইজে অৰুণোদয় পোৱা নাই এতিয়া মই চিন্তা কৰি আছো যে অৰুণোদয় টকাবিলাক ক'ত গ'ল অৰুণোদয় টকাবিলাক কোনটো হাতীয়ে খালে হয় না নহয়